হাই হেল্ল' ফ্ৰেণ্ডছ, আজি আমি নাৰিকলৰ লাড়ু বনাম। নাৰিকলৰ লাড়ু বনাই পেলাই চাহ খাম। এয়া আমাৰ বৌয়ে বৰ্তমান নাৰিকল ৰুকিয়ে আছে। কি একদম জোৰ দি পেলাই তাই ৰুকি আছে, দেখিছেনে বাৰু? খোৱাৰ শকতে পূৰা খাম আৰু বুলি ভাবিছোঁ আজি। তাৰপিছতে ভাজাটো নেদেখালোঁ, ভাজি মেলি আনি পেলাই মই এতিয়া বনাই আছোঁ লাড়ুটো। তাৰপিছত লাড়ুটো বনাই মেলি কি গৰম লাগিছে অ', হাতখন পুৰি পুৰি গৈছে। উপায় নাই আৰু, খাবলৈ মন গৈছেতো, বনাবই লাগিব ন। এয়া সেইটো হ'ল মোৰ নাৰিকল লাড়ু। এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 মাত্ৰ 17টাহে হ'ল অঁ। এতিয়া আৰু দেখিছেনে বাৰু, আমাৰ এতিয়া কি মাইনাক পিঠিত বান্ধি লৈছে বৌয়ে। আমাৰ এতিয়া ট্ৰাইবেল মানুহবিলাকৰ এতিয়া এনেকুৱাই আৰু নিয়ম নীতিবিলাক। কিবা কামত যদি ল'ৰা ছোৱালী অসুবিধা দি থাকিলে পিঠিত এনেকৈ টোপোলা বান্ধি লয়। বৌয়েও আমাৰ মাইনাক টোপোলা বান্ধি লৈছে আৰু চাহ ওলাই আছে।